Hey guys, welcome back to my YouTube channel. তো এতিয়া আপোনালোকৰ জিল 11টা আৰু ইফালে আছে আমাৰ কৌশিক ভাই, ইফালে পাঞ্জল মইনা, ৰামু ভাই, ইফালে চাহ মাৰি আছে গাইজ। এখন বিস্কুট খাই দেও, এখন ইফালে দেও ৰামু ভাইক য়েলো পাকাৰ টেৰি বিস্কুট, আৰু এখন মই তো গাইজ বেয়া গৰম ঘামে ধুই গৈছোঁ, লাইনটো ইফালে নাই। আমার এখানে কফি ভাই কি বনেছে একবার চাওয়া আমি কি বনেছে কফি কণী বনেছে নাকি কণী ধুইছে এটা মহা এটা তো হা তো বেয়া গরম সেইটোৰ কাৰণে একবাৰ বাহিৰত যাওঁ মই এই গাইজ বলক একবাৰ ফুৰি আহোঁ আমি পাঞ্জল আৰু মই ফুৰিব যাম এতিয়া আর ভেটাৰ ফালে যাম যেদিকে বিৰাট গৰম সেইটোৰ কাৰণে তো গাইজ চলো ভেটা ইচ্ছে ভেটাত যাম গাইজ বঢ়িয়া ঠাণ্ডা লাগব গাটো সেই গাইজ ঘৰৰ পৰা ওলাই আহিলোঁ আমি এইফালে আহি কিনে আমি কাপ দোকান লৈ চাওঁ ইফালে ঝুনু ব্ৰ আছে ইফালে মানে মোৰ দোকানৰ কাষতে নাই মোৰ বৰদেউতা হয় মোৰ দোকানৰ কাষতে এখন হৈছে মোৰ দোকান ইফালে এখন বৰদেউতাৰ দোকান তো এতিয়া বঢ়িয়া গাড়ীখনত মানে তেল নাই অলপ তেল চেল গিলা মাৰি লওঁ তাৰ আহোঁতে আমাৰ কুকুৰ এটা আছে গাইজ মেক্স বুলি তাক ঘপকৈ লগ পা লৈ চাওঁ কি ধুনীয়াকৈ গাড়ীত উঠি আছে ইফালে যায় না অঁ এই চাওঁ গাইজ কি উঠি আছে গাড়ীখন উঠি কি ধুনীয়া লাগছি গাইজ গাছৰ পাৰত যাম গাছৰ তলত থাকোঁ গাইজ গাছৰ তলত যাম যাই কিনে বঢ়িয়াকৈ বহিম অলপ টাইম ইফালে চা টিটিত ইফালে গাইজ এক চাওঁ কি বহি আছে গাড়ীখনত লগে লগে জাপ মাৰি উঠছি এই গাইজ ইফালে মই কিবা খাব পাম বুলি আহিছোঁ ইফালে চাওমিন বনাই আছে মই আহিব লৈ আহিছে ভাতৰ পৰা আৰু আমাৰ বছ দিন আহি কিনে ইফালে আমাৰ ধুনু বনাই আছে কি চাওমিন বনাই আছে গাইজ পুৰা থুচি তো গাইজ ইফালে বঢ়িয়াকৈ চাওমিন তাওমিন খাওঁ যিহেতুকে আজি মোৰ দোকানৰ বৰ বিশেষ কাম নাই সেইটো কাৰণে আজি ঘূৰি আছোঁ গাইজ পাগলা কুকুৰৰ দৰে এই গাইজ ইফালে চাওমিন আহি গ'ল দুপৰীয়া চাওমিন উইথ এগ গাইজ য়েছ গাইজ যদি ভিডিঅ'টো চাই কিনে অলপ হ'লেও ভাল পালে তেতিয়াহ'লে লাইক আৰু ছাবস্ক্ৰাইবটো কৰি দিবা তো লগ পাম নেক্সট এটা ভিডিঅ'ত তো বাই বাই গাইজ